হাই গাইজ মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো গাইজ আজি মই আপোনালোকক দেখাম যে কেনেকৈ লেপটপ নাইবা কম্পিউটাৰৰ স্ক্ৰীন আপোনালোকে ৰেকৰ্ড কৰিব পাৰে। তো গাইজ একেবাৰে সহজ দিশ হয়। কি হয়, আমি যেতিয়া কিবা অকণমান ভাল গেম এটা খেলোঁ নাইবা কিবা এটা প্ৰেজেণ্টেশ্যন নাইবা কিবা এটা ভাল বস্তু কম্পিউটাৰত কৰোঁ কাম এটা, তো তেতিয়া আমাৰ কি হয়, আমাৰ মনত এটা ভাৱ হয়, যদি মই এইটো ৰেকৰ্ড কৰি কিনে কাৰোবাক যদি দেখাব পাৰিলোঁ হয়, ফ্ৰেণ্ডক হওক ফেমিলি মেম্বাৰ হওক যাকে কি নহওক, তো এনেকুৱা মন যায় যে সিহঁতক যদি মই দেখাব পাৰিলোঁ হয়। কিন্তু যেতিয়া আপুনি কম্পিউটাৰ নাইবা লেপটপৰ আপুনি স্ক্ৰীন ৰেকৰ্ড কৰিব নেজানে বা গম নাপায় কেনেকৈ কৰে, তো তেতিয়া আমাৰ প্ৰব্লেম ধেৰ হয়। তো আজি সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, য'ত নেকি মই আপোনালোকক ধুনীয়াকৈ দেখাই দিম যে কম্পিউটাৰ নাইবা লেপটপৰ স্ক্ৰীন কেনেকৈ ৰেকৰ্ড কৰিব পাৰি। তো গাইজ আপোনালোকে নেটত এনেকুৱা ধেৰ এপ পাব স্ক্ৰীন ৰেকৰ্ডাৰ। তো আপোনালোকে তাত পালেও আপোনাৰ কি হ'ব, কিছুমান থাকে পে' কৰিব লাগে, ফ্ৰী নাথাকে। আৰু কিছুমান যদি ফ্ৰীও থাকে তাত ট্ৰায়েল ভাৰ্চন বুলি থাকে। তো ট্ৰায়েল ভাৰ্চনটো আপোনালোকে ইউজ কৰিলে কি হয়, আপোনালোকৰ ৱাটাৰমাৰ্ক এটা আহে। আৰু নেক্সট কিছুমান ফ্ৰী থাকে যদিও তাত ধেৰ এড আহে নাইবা আপোনাৰ কোৱালিটি ভাল নহয়, তো এনেকুৱা ধেৰ প্ৰব্লেম আছে। তো মই আপোনালোকক দুটা এপৰ বিষয়ে ক'ম, এই দুটা যি দুটা মই আপোনালোকৰ ৩-৪ বছৰমান আগৰ পৰা ইউজ কৰি আছোঁ, আৰু ইয়াৰ কোৱালিটি আপোনালোকে নিজে চাব, মই দেখাই দিম আপোনালোকক। তো টাইম ৱেষ্ট নকৰাকৈ মই ডাইৰেক্ট আপোনালোকক দেখাই দিছোঁ। তো দেখুৱাই দিয়াৰ আগতে মই আপোনালোকক কওঁ যে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, ধুনীয়াকৈ চাব, আৰু তো বলক ভিডিঅ'টো ষ্টাৰ্টেই কৰোঁ। তো গাইজ ইয়াৰ প্ৰথমটো ছফ্টৱেৰ হৈছে এই পাৱাৰশ্বপ ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ। তো ইয়াৰ লিংক মই আপোনালোকক মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকক দি দিম। তো তাৰ পৰা আপোনালোকে ইয়াক তাত ক্লিক কৰিব, লিংকটোত ক্লিক কৰাৰ লগে লগে এইটো ইণ্টাৰফেচ আপোনালোকে দেখা পাব। তো আপুনি ইয়াত কি কৰিব, ডাউনলোড কৰিব। তো ডাউনলোড হৈ আছে। তো গাইজ চাওক, এইটো ডাউনলোড হৈ আছে। তো তো গাইজ ডাউনলোড কমপ্লিট হোৱাৰ পাছত ইয়াক আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি ৰান কৰিব। য়েছ। তো অ'কে ইংলিছ। তো ইয়াক নেক্সট কৰিব, আই একচেপ্ট দ্য এগ্ৰিমেণ্ট, অ'কে নেক্সট কৰিব, নেক্সট, অ'কে নেক্সট, ইনষ্টল, নেক্সট। তো আপোনালোকে ইয়াক ফিনিছ কৰিব। এইটো দেখিছে শ্বৰ্টকাট ইয়াত বনি গৈছে। তো আপুনি ইয়াত ক্লিক কৰিব। তো গাইজ দেখিছে এইখিনি আপুনি ইমানকৈ সৰুকৈতো স্ক্ৰীন ৰেকৰ্ড নকৰে। তো ইয়াক ফুল স্ক্ৰীন কৰিবলৈ আপোনালোকে চাব পাৰে কিমানটো ৰেজুলেশ্যন আপোনালোকক লাগে। যদি আপুনি ইয়াক কমাব বঢ়াব বিচাৰে তো ইয়াক এনেকৈ টানিও নিব পাৰে। তাৰপিছত যদি আপোনালোকে ফুল স্ক্ৰীন কৰিব বিচাৰে তো ইয়াত দেখিছে, ইয়াত ফুল স্ক্ৰীন, ইয়াত এতিয়া ফুল স্ক্ৰীন হৈ যাব। তাৰপিছত ইয়াত আপোনাৰ দেখিছে, ইয়াত ছিষ্টেম চাউণ্ড মাইক্ৰফোন, ছিষ্টেম চাউণ্ড এণ্ড মাইক্ৰফোন নান। তো আপোনালোকে যদি গেম খেলে তাত যদি চাউণ্ডটো লাগে তো তেতিয়া ছিষ্টেম চাউণ্ড কৰিব। তাৰপিছত যে মাইক্ৰফোন, যদি আপুনি কিবা কথা কৈ আছে, কথা ক'ব বিচাৰে, তেতিয়াহ'লে ইয়াত ক্লিক কৰিব। আৰু ছিষ্টেম এণ্ড চাউণ্ড এণ্ড মাইক্ৰফোন, যদি আপুনি ছিষ্টেম চাউণ্ডো লাগে আৰু নিজৰ কথাটোও লাগে তাত, তেতিয়াহ'লে ছিষ্টেম চাউণ্ড এণ্ড মাইক্ৰফোনটো ইউজ কৰিব। তো এতিয়া মই নান কৰিম, কাৰণ মোক একো চাউণ্ড নালাগে এতিয়া বৰ্তমান। এইটো ৰেকৰ্ড কৰিব, ৰেকৰ্ড কৰি ইয়াত চাওক
পজ ৰিজিউম ৰেকৰ্ডিং কণ্ট্ৰল প্লাছ F7 মানে কণ্ট্ৰল প্লাছ F7 আপুনি পজ কৰিব পাৰে আৰু ৰিজিউম কৰিব পাৰে ঠিক আছে তাৰপিছত নেক্সট আছে ষ্টপ ৰেকৰ্ডিং কণ্ট্ৰল প্লাছ F10 মানে কণ্ট্ৰল আৰু F10 আপুনি যদি মানে ৰেকৰ্ডিংটো ষ্টপ কৰিব বিচাৰে তেতিয়াহ'লে কণ্ট্ৰল F10 তাৰপিছত শো হাইড ৰেকৰ্ডিং টুলবাৰ কণ্ট্ৰল Alt প্লাছ E কণ্ট্ৰল প্লাছ Alt প্লাছ E তো আপুনি ডু নট শো দিছ এগেইন কেতিয়াও ক্লিক নকৰিব কাৰণ কি হয় কেতিয়াবা আমি মানে পাহৰি যাওঁ কেতিয়াবা এই বস্তুবিলাক তো বহুত দিন ইউজ নকৰিলে পাহৰি যাওঁ তো এইটো কেতিয়াও ডু নট শো দিছ এগেইন নকৰিব দেই ঠিক আছে তো ইয়াত ওকে কৰিব ওকে কৰি আহিছে ষ্টাৰ্ট কাউণ্টডাউন হৈ গ'ল এতিয়া ষ্টাৰ্ট হৈ গ'ল তো গাইজ এই বাৰডাল অঁতৰাবলৈ আপুনি কি কৰিব লাগিব কণ্ট্ৰল প্লাছ Alt প্লাছ E দেখিছে হাইড হৈ গ'ল আকৌ আনিবলৈ কণ্ট্ৰল প্লাছ Alt প্লাছ E ঠিক আছে তো আপুনি কণ্ট্ৰল প্লাছ Alt প্লাছ E মাৰিলে হাইড কৰিব পাৰে আৰু আনহাইড কৰিবলৈ সেম মাৰিব লাগিব আপোনালোকে তো ইয়াত আপোনালোকে গম পালে তো ইয়াত সিস্টেম সাউন্ডটো কেনেকুৱা মই আপোনালোকক এটা ইনে গান বজাই দেখাই দিছো তো গাইস ইয়াত আপোনালোকে ভিডিও কোৱালিটি দেখিছে আৰু ইয়াৰ অডিও কোৱালিটি চক আপুনি চাই আছে কিন্তু তথাপিও মই গান এটা বজাই দেখাই দিছো मेरे लाला मैंने डाला तू निकाला मेरे वजह से तेरे पे गिरेला है ये उजाला मारा ताला मेरा छोटू मोटू बीबी बाबा बाला में उज्वाला मैंने गोदी में रफ्तार उछाला कैसाला में भिड़ाइला एक टच साला अकेला मैंने पूरा सीन बना डाला तो गाइस देखिसे ये क्वालिटी चक इमान धुनिया क्वालिटी तो ইয়াক আপোনালোকে যেতিয়া মানে ষ্টপ কৰিব বিচাৰে তো কি আছিল কন্ট্ৰোল F10 তো গাইস আপোনালোকে ইয়াক কোড পাব মই দেখাই দিছো ইয়াত যাব মাই ডকুমেন্টছত আপুনি এই পাৱাৰছফট তো তাত এই পাৱাৰছফট ফ্ৰী স্ক্ৰীন ৰেকৰ্ডাৰ এইটো দেখিছে তো ইয়াক মই আপোনালোকক প্লে কৰি দেখাই দিছো এটা চক ঠিক আছে তো এইটো হৈছে ভিডিওটো তো আপোনালোকে দেখিছে তো গাইস এটো হৈ গল আৰু ইয়াত আউ এটা সফটওয়্যাৰ আছে তো গাইস ইয়াৰ নেক্সটটো হৈছে স্ক্ৰিন ৰেক তাৰো ডাউনলোড লিংক মই ডেসক্ৰিপচনত মই দি থৈ দিম তো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব ধুনিয়াকে তো বলক এতিয়া চাও মই ডাউনলোড কৰি ইনষ্টল কৰি থৈ দিয়া আছে সেম প্ৰসেস আপুনি ডাউনলোড কৰিব জাস্ট তেনেকে মই যেনেকে দেখাইছো তেতিয়া তেনেকে আপোনালোকে ইনষ্টল কৰি দিলে হ'ল ঠিক আছে তো মই ইয়াত দেখাইছো স্ক্ৰিন ৰেক তো এইটো তো স্ক্ৰিন ৰেক আপোনালোকে ওপেন কৰিব এই একে সেম প্ৰসেস অকনমান বেলেগ হয় আৰু তো গাইস এইটো আহি গৈছে এতিয়া বহুত দেৰি মূৰত তো গাইস ইয়াত আপোনালোকে এইটো সিলেক্ট কৰি লব অডিও যদি লাগে অডিও দিব যি আপোনালোকৰ মন যায় তো অডিও বি অডিও তো তাৰ পাছত আপোনালোকে ইয়াত আপোনালোকে সাউন্ড লাগে নেলাগে ইয়াত হেই কৰিব পাৰে আপোনালোকে ইয়াত যদি ক্লিক কৰে তেতিয়ালে সাউন্ড আহিব যদি ইয়াক মিউট কৰিব বিচাৰে মিউট কৰি থব পাৰে তো মই এতিয়া বৰ্তমান মিউটে কৰি থম তাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব এইটো ইয়াত দেখিছে তো ষ্টাৰ্ট ভিডিও তো আপোনালোকে ইয়াক যত থব বিচাৰে তাত ই থাকিব এই অকনমান তো ইয়াত সাইডত থব বিচাৰিলে সাইডত থাকিব যত থব বিচাৰে ঠিক আছে তো ইয়াত ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকে আহিব তো আপোনালোকে ইয়া ফুল জিমানটো স্ক্ৰিন লাগে ইমান লাগে জিমান লাগে মানে তো মই এটা ফুল স্ক্ৰিন ৰেকৰ্ড কৰিম তো ফুল কৰি থৈ দিছো তো এই কাউণ্টডাউন হৈ আছে স্টাৰ্ট তো এতিয়া স্টাৰ্ট হৈ আছে তো স্টাৰ্ট হোৱাৰ পাছত যেতিয়া আপোনাৰ ৰেকৰ্ডিং খতম হয় তেতিয়ালে ইয়াক আপোনালোকে ষ্টপ কৰি দিব ষ্টপ কৰি দিলে আহি যা তো এইটো চক ইয়াত আহি গৈছে আপুনি ইয়াৰ প্ৰিভিউ চাই ল'ব পাৰে তো এইটো ক্লিক কৰি চাব পাৰে হৈছে নে নাই হোৱা তো ঠিক আছে যদি তাৰ পাছত কি কৰিব ইয়াক আপুনি ডিলিটও কৰিব পাৰে যদি ভাল নাই হোৱা তো ডিলিট কৰি দিব আৰু যদি ভাল হৈছে ইয়াত ক্লিক কৰিব ক্লিক কৰি কিনে আপুনি য'ত মন যায় আপুনি সেভ কৰিব পাৰিব তো ইয়াৰ য'তে কি নহওক আপোনালোকে ইয়াত সেভ কৰি দিব ঠিক আছে তো এই আপুনি য'ত সেভ কৰি দিছে
তাত যাব তো মই সেভ কৰিছোঁ ইয়াক মাই ভিডিঅ'ছ তো এইটো হৈছে আপোনালোকে দেখিছে তো এইটো ধুনীয়াকৈ চলিছে ঠিক আছে তো ইউজ কৰি চাব বহুত মানে ধুনীয়া এপ সফটৱেৰ হয় তো ইউজ কৰিব আৰু মোক ক'ব কেনেকুৱা লাগিছে ঠিক আছে তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি মোৰ ভিডিঅ'ৰ আপডেটবিলাক বিচাৰে তেতিয়ালৈকে এই কাষৰ বেল আইকন দবাই থৈ দিব তো গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে তো আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে জয় আই অসম